এয়া আমাৰ মেজি কেনেদৰে সজোৱা হয় তাৰে এটা চমু আভাস দিবলৈ চেষ্টা কৰা হৈছে। প্ৰথমতে এনেকৈ এয়া গাঁতটো খান্দি লোৱা হয়। গাঁতটো খন্দাৰ পাছত এনেকৈ কলপুলি ৰুই ইয়াৰ ওপৰত গাঁঠি দি এনেকৈ ইয়াত খৰি জপা হয়। এয়া জ্যেষ্ঠসকলে তাতে চাহৰ জুতি লৈ আছে। এয়া ৰাতি ভোজৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এয়া আমাৰ পোনাকণহঁতেও কামত লাগি আছে। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।